সংখ্যক বৰ্ণগৰ আঞ্চলিক ঈদ মেহফিল কমিটি কাৰ্যালয়ত আছোঁ আৰু এখনৰ কাৰ্যালয় সময় খুবেই কম, সেয়েহে আমি দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ বৰনগৰ ঈদ মেহফিল উদযাপন কৰা হৈছে। ইয়াৰে মাজত বিভিন্ন কাৰ্যসূচী ৰখা হৈছে। তাৰ ভিতৰত আজি সাংস্কৃতিক সন্ধিয়া তথা অন্তিম দিন। সেই অন্তিম দিনত আমি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মিষ্টাৰ জেকিং ৰাজ ডাঙৰীয়া আৰু তেওঁৰ লগতে থাকিব মিছ আৰজু, তেখেতসকলৰ সুন্দৰ গীত পৰিৱেশন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ ইয়াত সকলো নৱপ্ৰজন্মই আমাৰ দ্বাৰাই শিকি যাওক, এইটো আমি কামনা কৰিছোঁ। আৰু যাতে নৱপ্ৰজন্মই আমাৰ দ্বাৰাই কিবা এটা শিকক, আমাৰ পৰা শিকি যায় যাতে, সেইখিনি মই ক'ব বিচাৰিছোঁ। আৰু সদশেষত মই দক্ষিণ বৰনগৰ আঞ্চলিক ঈদ মেহফিল উদযাপন সমিতিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটোৱে ক'ব লগা, আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ। আৰু আমি আমাৰ ইউটিউব চেনেলৰ পৰা ধন্যবাদ জনাইছোঁ। আগন্তুক আৰু বছৰত যাতে ইয়াতকৈ ভাল আমি আগত আৰু কৰিব পাৰোঁ যাতে, আৰু আগতে কৰিছোঁ। এইবাৰ 17তম ঈদ মেহফিল হয় আৰু হ'ব নিশ্চয়, আমি আশা ৰাখিছোঁ। সকলোৱে সহায় সহযোগিতা তথা আমাৰ ৰহাবাসী ৰাইজে আমাক যথেষ্ট সহায় সহযোগিতা কৰিছে, তেওঁলোককো ধন্যবাদ। আৰু তেখেতৰ পিতৃৰ নামত স্বৰ্গীয় ৰত্নধৰ দাস ৰাকেশৰ নামত সোঁৱৰণি মঞ্চ সোঁৱৰণ হেৰিত কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ যাতে আগন্তুক দিনতো ইয়াত ৰহা অঞ্চলত যাতে এনেকৈ ঈদ মেহফিল হয় বা বিহু হয়, সেইটো ইয়াত কেন্দ্ৰস্থল, সেইটো আমাৰ পৰা নৱপ্ৰজন্মই শিকক, কিবা এটা শিকি যায় যাতে। মিছ আৰজুক আমি মঞ্চত উপস্থাপিত কৰিম। সেয়েহে আমি দৰ্শকসকলে বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকক যিখিনি সুবিধা দিব লাগিছিল উদ্যোক্তা কমিটিয়ে আমি সেইখিনি দিব পৰা নাই, সেয়েহে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আহক আমি পুনৰ উভতি গৈছোঁ আমাৰ পৰৱৰ্তী মই আগতেও কৈছোঁ যে এই কাৰ্যসূচীটো আমাৰ 3 দিনৰ ভিতৰত কৰা হৈছিল আৰু আমি আজি প্ৰায় 5 বছৰমান অন্তত আমাৰ এই কাৰ্যসূচীটো পুনৰ হাতত লৈছোঁ। অনাগত দিনত আমি ইয়াতকৈ আৰু বহুত ডাঙৰকৈ জাকত জিলিকাকৈ এই অনুষ্ঠানটি নিশ্চয় পালন কৰিব পাৰিম, কাৰণ আমাৰ যি ল'ৰাসকল আছে সঁচাকৈ উদ্যমী, তেখেতসকলে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি আজি আমাৰ এই অনুষ্ঠানটি 3 দিনতে সম্পন্ন কৰিবলৈ সক্ষম হৈছে।
আৰু এডাল গছ পুলিৰে সম্বৰ্ধনা জনাব অভিযোগ আলিয়ে। আমাৰ মাজত উপস্থিত আছে পূজা নাৰ্জাৰীৰ মাক আৰু দেউতাক, তেখেতসকলকো আমি সম্বৰ্ধনা জনাব চাহিল আলী আৰু ৰকিব আলীয়ে। সম্বৰ্ধনা জনাব ৰকিব। নমস্কাৰ। ঈদৰ শুভেচ্ছা থাকিলে ঈদ মুবাৰক ইমান পোৱাৰ অভ্যাস নাই, তথাপিও দাদাহঁতে ইমান সন্মান কৰি মাতিছে, তাৰ মানে কমিটিৰ অশেষ ধন্যবাদ। বাকী আপোনালোকে ভালকৈ ঈদৰ কাৰণে ফাংচনখন শান্তি সমুদ্ৰে চাওক। ধন্যবাদ। ধন্যবাদ। আমাৰ মাজত উপস্থিত হৈছে আহমেদ আৰু ৰাজু আহমেদ, তেখেতসকলক সম্বৰ্ধনা জনাব বাপন আলী, নবীন আলীয়ে। সাংস্কৃতিক সম্পাদক নাছিৰুদ্দিন আহমেদক সম্বৰ্ধনা জনাব ইৰফান আলীয়ে। বিত্ত সম্পাদক অনু আলী, তেখেতক সম্বৰ্ধনা জনাব লাচিত পাঠকে। আমন্ত্ৰণক্ৰমে মই ইয়াত উপস্থিত হৈছোঁ আৰু সম্বৰ্ধনা জনাইছে, অশেষ ধন্যবাদ জনাইছোঁ। সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহিবুল আলীয়ে। আমি দীপয়ী দাসক আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা আৰু উদ্যোক্তা কমিটিলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ তথা জ্ঞাপন কৰিছোঁ। এইখিনি কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।
হয় বিকজ আমাৰ ইয়াৰ কাষত এজন ডেকা ল'ৰা আছে বহুত ভিতৰুৱা অঞ্চল এনেকুৱা ভিতৰুৱা অঞ্চলত ইমান ডাঙৰ এটা আয়োজন কৰা হৈছে, এতিয়া তাৰ বিষয়ে খুবেই ভাল লাগিছে। আমি ভিতৰুৱা অঞ্চল হয় ইয়াত আমি চবেই নতে আনন্দিত হৈছোঁ আৰু আগলৈকে এনেকৈ আগবাঢ়ি যাওক, ভাল আৰু আয়োজন নহয় জানো আয়োজন হওক সেইটোৱে কামনা কৰোঁ। আৰু যি অডিয়েঞ্চটো খুবেই বহুতেই হৈছে, যথেষ্টখিনি হৈছে। ইমান ভিতৰুৱা অঞ্চল আচলতে মানুহ ইমান ভিৰ হৈছে নহয় জানো? হয়। এখানে গোলাম বিবাহের সম্বোধন রয়েছে উদ্যোক্তার সাংস্কৃতিক অনুষ্ঠানের সভাপতি আসাদুল আলী আৰু সেইকেইটাক আমি এটি জাপিৰে সম্বৰ্ধনা জনাব ওলাইছোঁ। সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক নাছিৰ Oh
বাবুর মতন ওই না আমি তুই আমাৰ দাদাসকল অকণমান হাত চাপৰ নাচিব লাগিব ভাল লাগিছে নাই এবাৰ অকণমান মিক্স কৰিবলৈ গাম দেই হে নাচাবা সন্মুখে এৰি থৈ ঐ আকাশোন কাষলৈ ঐ নাচো এবাৰ ঐ ঢোল বজাব ঢুলিয়াই পাঠি মাঠিকৈ তালে তালে নাচিম দুয়ো মৰম যাচিবই নাচাবা মুখে এৰি থৈ অকণমান হাত চাপৰ লাগিব তেতিয়া ভাল লাগিব নাচাবা মুখে এৰি থৈ আকাশোন কাষলৈ নাচো এবাৰ নাচাবা মুখে এৰি থৈ আকাশোন কাষলৈ নাচো এবাৰ
থেংক ইউ আমাৰ ঢেকাখিনিৰ কাৰণে গাইছো এবাৰ নাচিব লাগিব হ'ব হাত চাপৰি ঠিক আছে মাঝিতে চলিছো উপাধিতে পুত্রে খাব দিব কুটকে গি উপাদে করে Suiza de músico Buco de pico hijo de cojonia হয় বিভাস এতিয়ালে দেখিবলৈ পাইছে সাংস্কৃতিক সন্ধিয়া দক্ষিণ বৰ্ণগাৰ আঞ্চলিক অন্যতম ঈদ মেহফিল উদযাপন সাংস্কৃতিক সন্ধিয়া ৰহা এয়া সৰ্বক এৰিয়া হয় আৰু এতিয়া লাইভ প্ৰগ্ৰাম চলি আছে আৰু অডিয়েঞ্চৰ এতিয়া সকলোৱে প্ৰগ্ৰাম উপভোগ কৰি আছে দেখিবলৈ পাইছে সকলোৱে এনজয় কৰি আছে ইয়াত আৰু আমাৰ ল'ৰাহঁতে ডান্স কৰি আছে
হয় এইদৰে ৰহা আঞ্চলিক ঈদ মেহফিল কাৰ্যসূচী চলি আছে আজি সন্ধিয়া আৰু এতিয়া আজি সন্ধিয়া আৰু মুখ্য আকৰ্ষণ মিছ আৰু জেংগিৰাজে পাৰফৰ্ম কৰি আছে চ' এইদৰে ঈদৰ সদায় আগবঢ়া হৈছে আৰু নাচি আছে এইপিনে সপ্ৰচুপৰি আমি আমাৰ স্বেচ্ছাসেৱকসকলে অভিনন্দন জনাইছোঁ আপোনালোকে যাতে আমাৰ
এইদৰে ৰহা আঞ্চলিক ঈদ মেহফিল সাংস্কৃতিক সন্ধিয়া আৰম্ভ হৈছে আৰু এতিয়া সাংস্কৃতিক চলি আছে মিছ আৰজু আৰু জংগীৰাজ এইদৰে গীতৰ সদায় আগবঢ়াই অনা হৈছে এইদৰে কৰ্মচাৰীসকলে গামোচাৰে সন্ধান জনাই আছে। লাহে 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 দৌৰিবলগীয়া হৈছে। প্ৰথমে কিন্তু সংগীত মই বহুত ভাল পাওঁ, মোৰ মাতটো ফাঁচি গৈছে। আচলতে আমি খুব কম সময়ৰ ভিতৰত এই অনুষ্ঠানখন অনুষ্ঠিত কৰিছিলোঁ। মই জেকিল ৰাছত মই খুব অতি পুৰণি বন্ধু। যেতিয়া মই একচুৱেলি মই 108 চলাওঁ, এখেতে টিভিত বাকী ভাষাত প্ৰগ্ৰেম কৰি আছিল। তেতিয়া মই গুৱাহাটীৰ পৰা আহিছিলোঁ, ৰাতি প্ৰায় 12টা বাজিছিল। এখেতে কুমাৰ ভৱিষ্যলৈ প্ৰগ্ৰেম কৰি আছিল আৰু মই এনেকুৱা সংগীতৰ প্ৰতি মোৰ খুব আকৰ্ষিত আছিল। এখেত গান গাই আছিল। কুমাৰ ভৱিষ্যত গীত পৰিৱেশন কৰাৰ পিছত ৰাইজ মানে কুমাৰ ভৱিষ্যত গান গাওয়ার কোনো অধৈৰ্য হ'ল। লাষ্টত জেকিং ৰাজক উঠাই দিলে মঞ্চত।
এখনৰ গান গাই মই শুনি মোৰ খুব আপ্লুত হ'লোঁ তেতিয়া মই নিজে গৈ ষ্টেজৰ ওচৰত এখনৰ কণ্টেক্ট নাম্বাৰটো লৈছিলোঁ কাৰণ মই সংগীত প্ৰেমী খুব ভাল পাওঁ তেতিয়াৰ পৰা মই জেকি নাজৰ লগত খুব এটা ভাল চিনাকি এখনক মই অনুৰোধ কৰি যোৱা বছৰ অনুৰোধ কৰিছিলোঁ তেওঁ নাহিলে অসুবিধাৰ কাৰণে চ' এইবাৰ আপোনালোকৰ আশীৰ্বাদত এখনক মই মঞ্চত থিয় কৰি আছোঁ আৰু তেওঁৰ পিছে পিছে মই গান গাবলৈ চেষ্টা কৰিছোঁ ভাল ভাল বেছ চৰাই কুয়া হলে ওই পক্ষী কুয়া হলে
উই গেলু হাতে ওই দুহাতে দুপাটি লই আজি দি কোতে কান্দা হেরা বহুত গিলে গিলে কান্দা পদম আজি দি কোতে কান্দা হেরা বহুত গিলে গিলে কান্দা পদম আজি দি কোতে কান্দা হেরা বহুত গিলে গিলে কান্দা ভালো লাগছে নাকি এটা জপিয়াব লাগিব এই মুখতে দুখ বসে পাতি ন বসে খুয়া ফলে ওই উই গলু ফাতেন ওই দুহাতে দুপাকি ইলম আনজিরি কোতে কান্দা হেরা বহুত গিলে গিলে কান্দা পদম আজি দি কোতে কান্দা হেরা বহুত গিলে গিলে কান্দা পদম আজি দি কোতে কান্দা হেরা বহুত গিলে গিলে কান্দা এই কিন্তু শেষৰ ফালে আহিছে অকণমান ফাঁচ ঘাটে তাৰ এই দুখে হৈছে পাতি নহয় চৰাই খোৱা হলে উই গলো হাতেন ওই দুহাতে পাতি লেমনটি কোত কান্দে না বড়া কিলে কিলে পাগনা পটমটি কোত কান্দে না বড়া কিলে কিলে পাগনা পটমটি কোত কান্দে না বড়া কিলে কিলে পাগনা ও ক্রাকি সোয় ক্রাকি খুদা ও হতরা সোকরা সোয় মদারো বলাইগিনা সোয় মদারো পার ও ক্রাকি সোয় ক্রাকি খুদা ও হতরা সোকরা সোয় মদারো বলাইগিনা সোয় মদারো পার Salam salam balik, habiye bahore. Salam salam balik, habiye bahore. Habiye jawe hai, Krishna te pama ko ekanu naya, jiho ko se karo. Ekanu kada salawat uwa palaki ko. Ekanu kada salawat uwa palaki ko. Ekanu se Allah aujur kun nasa nasa Allah aujur kun nasa Allah aujur kun nasa আজিকালি ছোৱালী নকয় সঁচা কথা কেইজনক ভাল পায় ইমান কমকে অকণমান বেছিকে কয় আজিকালি ছোৱালী নকয় সঁচা কথা চবকে ভালে পায় বেয়া পাইছে নেকি ইমানে লাজ নাই দেখিছে বেয়া পোৱা নাই বোলে আৰু অকণমান জোকাই দিওঁ নেকি এই গাখীৰ গলে নকওঁ চকতে গাখীৰ পানীটো খুন্দি আজিকালি ছোৱালী নকয় সঁচা কথা এশজনকে ভালে পায় ছোৱালীখিনি বা জেগাখিনি যোগাম নেকি অকণমান এই ছোৱালীখিনি পৰা চিঞৰ পালে জোকা এই গাখীৰৰ গালে নকওঁ চাকৰি এই গাখীৰৰ পানী দি গুলি ওই আমারে দেখায় ওই নকৌ ভাষা কথা কেজনী ভাল পায় আমার দেখাখিনি কম মাল নহয় দেই ইমান 10 জনী নহয় ওই আদিপুর দেখায় ওই নকৌ ভাষা কথা
ওই এজনীকে ভালে লাইলাস নাইডি আছে লাস নাইডি আছে লাইলাস নাইডি আছে লাস হেই লাস নাইডি আছে লাইলাস নাইডি আছে লাস নাইডি আছে লাস হেই লাস নাইডি আছে লাস নাইডি আছে লাইলাস নাইডি আছে লাস হেই লাস নাইডি আছে লাইলাস নাইডি আছে লাস নাইডি আছে লাস হেই লাস নাইডি আছে লাস নাইডি আছে লাইলাস নাইডি আছে ঠিক আছে নাই এই মাছেরও ভাল পাও শীতল ওই সবজিরে ভাল পাও কত ওই রাতি হলে লাগে আমার কি লাগে ওই রঙা রূপগা পানির বোতল ওই মাছেরও ভাল পাও শীতল ওই সবজিরে ভাল পাও কত ওই রাতি হলে লাগে আমার রঙা পানির বোতল ওই মাছেরও ভাল পাও শীতল ওই সবজিরে ভাল পাও কত ওই রাতি হলে লাগে আমার রঙা পানির বোতল ওই রাতি হলে লাগে আমার রঙা পানির বোতল ওই রাতি হলে লাগে আমার রঙা পানির বোতল ওই রাতি হলে লাগে আমার ওই রঙা রূপগা পানির বোতল থ্যাংক ইউ এবার আর্জুন মনীষে এখানে গাইছো তাৰপিছত অনুষ্ঠান কৰি Thank you.